হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ আপোনালোকলৈ প্ৰেছাৰ কুকাৰত বনা পোলাও ৰেচিপি এটা। পোলাও সকলোৰে প্ৰিয় নহয় জানো? মোৰ খুব ভাল লাগে পোলাও খাই। গতিকে ব'লক মই কেনেদৰে বনাইছোঁ জানিবলৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আধা কেজি জহা চাউল মই এঘণ্টাৰ আগতে তিয়াই থৈছিলোঁ। তিয়াই পেলাই টুকি ৰাখিছোঁ এনেদৰে। এয়া মই কাজু কেইটামান লৈছোঁ, এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ, এটা গাজৰ সৰু সৰুকৈ এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, আৰু তেজপাত দুখিলা লৈছোঁ, আৰু লং, ইলাচি আৰু ডালচেনি অলপ খুন্দি লৈছোঁ। গেছত প্ৰেছাৰ কুকাৰটো বহাই লৈছোঁ আৰু গৰম হোৱাত 1 চামুচ ঘি দিছোঁ। ঘিখিনি গৰম হোৱাত ইয়াতে মই গাজৰ দি দিছোঁ। গাজৰখিনি অলপ সময় ভাজি ল'ম, আৰু ইয়াতে মই দিছোঁ অকণমান চেনি, তেতিয়া কালাৰটো ভাল হ'ব। এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম। গাজৰখিনি এয়া হৈ গৈছে। এইখিনিতে গাজৰখিনি মই উঠাই থ'ম। এতিয়া একেখিনি ঘিউতে ইয়াতে মই এই কাজুকেইটা লৈছিলোঁ যে, এইকেইটা অলপ ভাজি ল'ম, অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। তেতিয়া কি হয়, কাজুৰ কালাৰটো ধুনীয়া হ'ব আৰু পোলাওখিনি দেখিবলৈও ভাল লাগিব। এইখিনি অলপ এয়া ভাজিছোঁ, অলপ সময় ভাজি এইখিনি আকৌ উঠাই থ'ম। এয়া চাওক, কাজুখিনি ধুনীয়া কালাৰ এটা আহিলে। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, এই ধুনীয়া কালাৰ এটা আহিলে। এতিয়া মই এইখিনি উঠাই ল'লোঁ, আৰু সেই একেটা প্ৰেছাৰ কুকাৰতে মই এতিয়া পোলাওখিনি ভাজিম। এই একেটা প্ৰেছাৰ কুকাৰতে মই 3 চামুচমান ৰিফাইন অইল দিছোঁ, আৰু ইয়াতে অকণমান মই চেনি দি দিছোঁ, তেতিয়া কালাৰটো ধুনীয়া হ'ব পোলাওখিনি। আৰু ইয়াত তেজপাত আৰু কাটি লোৱা পিঁয়াজ আৰু ইলাচি, ডালচেনি এইখিনি গোটেইখিনি দি দিছোঁ ইয়াতে। এতিয়া মই এইখিনি অকণমান ৰঙচুৱাকৈ ভাজিম। আৰু এতিয়া মই ইয়াতে দি দিম অকণমান আদা নহৰু থেতালি লোৱা আছিলে, এয়া পেষ্ট নহয়, অকণমান দিছোঁ একেবাৰে। এইখিনি মই ভালদৰে এতিয়া ৰঙচুৱাকৈ ভাজিম। এয়া অকণমান সময় ভাজি লৈছোঁ, অকণমান যেতিয়া গল্ডেন ব্ৰাউন কালাৰটো অহালৈকে। এতিয়া মই ইয়াতে চাউলখিনি দি দিছোঁ, আৰু এইখিনিও মই ভালদৰে ভাজিম অলপ সময়। যেতিয়া কালাৰটো ধুনীয়াকৈ আহিব তেতিয়ালৈকে মই অলপ সময় ভালদৰে ভাজি ল'ম। এয়া 10 মিনিটমান সময় মই অলপ ল' ফ্লেমত ভাজি ল'লোঁ, আৰু পোলাওখিনি ধুনীয়া কালাৰ আহিছে। আৰু এতিয়া মই ইয়াতে ভাজি থোৱা গাজৰ আৰু কাজু বাদামখিনি দি দিছোঁ। এতিয়া মই আকৌ ভালদৰে লৰাই ল'ম এইখিনি অকণমান সময় ভাজি। ইয়াতে মই এতিয়া দিম অকণমান নিমখ। আপোনালোকে বাৰু নিমখ দিয়ে নাই পোলাও বনালে? মই কিন্তু নিমখ অকণমান দি দিওঁ সোৱাদ অনুসৰি, ইমান বেছিও নহয়, সোৱাদ অনুসৰি দিব। আৰু নিমখটো দিলে তেতিয়া ভাল লাগে খাবলৈ। এয়া চাওক, মই অলপমান দিছোঁ নিমখখিনি দি দিছোঁ। এতিয়া মই এইখিনি অকণমান ভালদৰে লৰাই ল'ম। তাৰপাছতে এতিয়া মই ইয়াতে কুহুমীয়া গৰম পানী দি দিম। এয়া চাওক, পোলাওখিনি ভালদৰে ভজা হৈ গৈছে। এয়া চাওক, ধুনীয়া কালাৰো আহিছে। আৰু ইয়াতে মই এতিয়া দিছোঁ কুহুমীয়া গৰম পানী। পোলাওত আপোনালোকে সদায় কুহুমীয়া গৰম পানী দিব, ঠাণ্ডা পানী কেতিয়াও নিদিব। ঠাণ্ডা পানী দিলে খাবলৈ ভাল নালাগে। আৰু পানীৰ জোখটো হৈছে সদায় নৰ্মেল, আপোনালোকে ভাত বনাওঁতে যিমান পানী দিয়ে তাতকৈ অলপ কম দিব। এয়া চাওক, মই জাষ্ট চাউলখিনি তিতাকৈ অলপ পানী দি দিছোঁ, আৰু এয়া এচামুচ দিছোঁ গৰু ঘিউ। ঘিউটো দি দিলে পোলাওৰ টেষ্টটো খাবলৈ ভাল হয় বহুত। এতিয়া মই এয়া ধুনীয়াকৈ লৰাই এতিয়া মই ঢাকোন লগাই দিম প্ৰেছাৰ কুকাৰত, আৰু এটা চিটি অহাত বন্ধ কৰি দিম প্ৰেছাৰ গেছ। এয়া এটা চিটি অহাত মই গেছ অফ কৰি দিলোঁ, আৰু এয়া গেছো গ'ল। এতিয়া চাওক কিমান ধুনীয়া হৈছে পোলাওখিনি কালাৰ। এয়া মোৰ ৰেডি হৈ গ'ল পোলাও। দেখিছে কিমান ধুনীয়া হৈছে। এয়া ঠাণ্ডা হ'লত মই উলিয়াই দিলোঁ, আৰু এয়া খাবলৈ বাঢ়ি লৈছোঁ, আৰু লগত লৈছোঁ অকণমান পনীৰৰ চব্জি। এয়া চাওক, দেখিবলৈ কিমান সুন্দৰ হৈছে। গতিকে আজি মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিব, আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ।